Follow us, sobalike happy Diwali. Hello guys, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ? খবৰ চাগে সবৰে ভালে মোৰো ভালে। বহুত দিন actually vlog দিয়া নাছিলোঁ, সেইকাৰণে ভাবিলোঁ দেৱালীতে vlog এটা আপলোড কৰোঁ বুলি। কালিতো দেৱালী তোমাৰ বহুত বৰষুণে দিলে, সেইকাৰণে একো বৰবাদ গ'ল দেৱালী। বৰষুণ ৰাতিপুৱা বৰষুণ বুলিয়ে গ'ল। আজি যাকো চাওঁ বতৰটো অলপ ডাৱৰীয়া টাইপৰ হৈ আছে। ৰাতিপুৱাতো বৰষুণ দিয়ে আছিলে, আজি কি হয় গম নাপাওঁ আৰু। যদি বোলে ৰাতিয়ে বোলে যিকণ টাইমত চাকি তাকি দিয়া হয় সেইকণ টাইমত যদি বৰষুণ দি দিয়ে আৰু চব চেছ। কাৰণ কালি তেনেকেই কোনো চাকি তাকি দিব নোৱাৰিলে, ভিতৰতে চাকি জ্বলাবলগীয়া হ'ল। সেইকাৰণে ভালো নালাগিলে, বা দেৱালী বহুত বেয়া বৰষুণ বুলিয়ে গৈছে। আৰু চাই থাকক তেনেহ'লে ভিডিঅ'টো। যদি ভাল পায় লাইক এটা কৰিব, স্কিপ নকৰিব, চাই থাকিব লাষ্টলৈকে। আমি এতিয়া এনেই অলপ কিবা এটা খাবৰ কাৰণে ওলাই আহিছোঁ। খাবৰ কাৰণে আমি চাহ খাম চাগে। সেয়া আমি অলপ বতৰটো ভাল কৰা দেখি অলপ চাহ খাব ওলাই আহিছোঁ আৰু চাহ তাহ খাই ঘৰ যাম। গধূলি আগত কি ধামাকা হয় ভিডিঅ' আপোনালোকে চাব পাব। ভিডিঅ'টো লাষ্টলৈকে আপোনালোকে চাই থাকক। আজিও ভাবিছিলোঁ ভালকৈ দেৱালী চেলিব্ৰেট কৰিম বুলি, কিন্তু নাই, এতিয়া বৰষুণ দি আছে, জাষ্ট অকণমান কমিছে, সেইকাৰণে অলপ বাহিৰত ওলাই আহিছোঁ। মানে বৰষুণ ভাবিছিলোঁ বৰষুণটো কমিবলৈ নাই, আজি বৰষুণ আজিও দেৱালী গেলিলে, বাট এতিয়াও অলপমান কমিছে। এয়া আজি আমাৰ ঘৰৰ বেছি ডেক'ৰেশ্যন নাই কৰা, ইয়াৰ অলপ চলপ লাইট চাওঁ তেনেহ'লে অলপ দেৰি আৰু ৰওঁ। যদি বৰষুণ নিদিয়ে তেতিয়া আমি বম ফুটাম। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। বৰষুণটো নকমাৰ কাৰণে বহুত বেয়া লাগিছে। মানে ভাবিছিলোঁ এইবাৰ দেৱালীত তামাম বম ফুটাম বুলি, কিন্তু বৰষুণটো দি চব গেলাই দিলে। বম চম ফুটাব নোৱাৰিছোঁ। বাহিৰত এয়া বানপানী হৈ গৈছে, এইবোৰ পানী চব পানী। এয়া আমাৰ ঘৰটো অলপ চলপ আৰু কলগছ দিছিলোঁ, বাট কলগছত চাকি নাই, কাৰণ বৰষুণত কি চাকি দিবা আৰু। এয়া চাকি দিছিলোঁ, পানী দি পোত খাই থাকিলে চাকি। বহুত বেয়া লাগিছে মানে। বা এগছ চাকি জ্বলি আছে, ফাইনেলি এটা চাকি জ্বলি আছে এয়া। কিন্তু ইমান বৰষুণ যে বহুত বেয়া লাগিছে। মোৰ লগৰ এজনে ফোন কৰি আছে মানে, আৰু কি দেখাই আছে আপোনালোকে চাই দিব আচলতে ভিডিঅ'টো স্কিপ নকৰাকৈ। এইয়া আমাৰ পোৱালিহঁতে বম ফুটাব দিছে। পোৱালিকে উলিয়াই দিছোঁ ব্লগত, চাওঁ এহেঁতিটা বম ফুটাব, আমি চাম এইকেইটা। এয়া আমাৰ পোৱালিহঁতে বম ফুটাই আছে। দূৰলৈ ফুটিয়া, ভয় লাগে। এয়া মোৰ খাই বহুত ভয় লাগে দূৰত। সিহঁতি ইমান পেকেটে দিছে যে বহুত কম, আৰু বেছি ভয় লাগে বমলে। আৰু কি ক'ব, বুজি পাইছেতো আপোনালোকে। মই খালি ফুলজাৰি পাৰোঁ জ্বলাবলৈ, তাৰ বাহিৰে আৰু একো নাজানো। সিহঁতি হেৰি বম ফুটাই আছে, মোৰ ভয় লাগিছে কাৰণে বাৰান্দাত থিয় হৈ আছোঁ। ঐ নিদিবি তাত। বম ফুটাই বহুত ভাল লাগিছে। বহুত ভাল লাগিছে, কিন্তু মই নাই ফুটা। সিহঁতি ফুলাই যায়, মই চাই আছো। আমি ফুলজাৰি দেখাই দিয়ে, কিমান ডাঙৰ ফুলজাৰি পেকেট এইটো।
আমি বম চম ফুটাই হৈ গ'ল আৰু আদায় হোৱা নাই আৰু বম ফুটাব আছে ন বাকী বহুত আছে বম আৰু ফুটাই আছোঁ লগতে কলিজাই লৈ আছোঁ আপোনালোকক বহুত মানুহ লুকাই মানে মোৰ ভিডিঅ'টো ওলাবৰ কাৰণে হেল্ল' গাইজ বম ফুটালোঁ ইমান ভাল লাগিলে মানে মই নাই ফুটাই সেইখিনি ফুটালে মাই গড আৰু বম ফুটিলে চাওঁ কাৰ হাতত বম ফুটিলে চাওঁ বম ফুটা Happy Diwali with Sanskil. Khadam.